বাস্তুশাস্ত্ৰৰ মতে জন্মাষ্টমীৰ দিনা এই 5টা কাম কৰক। শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ ইচ্ছা পূৰণ হ'ব। জন্মাষ্টমীৰ দিনা বাস্তুৰ মতে কি কৰা উচিত? বাস্তুশাস্ত্ৰৰ মতে জন্মাষ্টমী উৎসৱক ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। এই দিনটোত বাস্তুৰ মতে কিছু কাম কৰি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট হয় আৰু আকাংক্ষিত ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। জন্মাষ্টমীৰ দিনা কোনবোৰ শুভ কাম কৰিব জানি লওক। ৰাধা আৰু কৃষ্ণৰ মূৰ্তিটো পশ্চিম দিশলৈ মুখ কৰি ৰাখিব লাগে। বাস্তুশাস্ত্ৰৰ মতে জন্মাষ্টমীৰ দিনা ৰাধা কৃষ্ণৰ মূৰ্তি মন্দিৰৰ সন্মুখত পশ্চিমমুখ কৰি ৰাখিব লাগে আৰু তেওঁলোকৰ সোঁফালে বাল কৃষ্ণ বা লাড্ডু গোপালৰ সৰু মূৰ্তি বা ছবি ৰখাটো শুভ। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ভগৱানক তুলসীৰ মালা পৰিধান কৰক। বাস্তুৰ মতে আপোনাৰ মন্দিৰত বা যিকোনো মন্দিৰত ঈশ্বৰৰ ওচৰত তুলসীৰ মালা পিন্ধাব লাগে। কোৱা হয় যে এনে কৰিলে আকাংক্ষিত ফল পোৱা যায়। কৃষ্ণক বাঁহী আগবঢ়াওক। বাস্তুশাস্ত্ৰ অনুসৰি জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক বাঁহীও আগবঢ়াব লাগে। ই অতি শুভ। মন্ত্ৰ উচ্চাৰণ কৰক। বাস্তু মতে ভগৱানৰ সন্মুখত ঘিউৰ চাকি এটা জ্বলাব লাগে আৰু মন্ত্ৰ শ্ৰীকৃষ্ণৰ চৰণম মামা উচ্চাৰণ কৰিব লাগে। কোৱা হয় যে এনে কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয়। এইবোৰ উপাসনা স্থলীত ৰাখক। বাস্তুশাস্ত্ৰৰ মতে এই দিনটোত কদমৰ গছ, লাঠি বা ডাল আনি নিজৰ ঘৰত বা পূজাস্থলীত ৰখাটো শুভ। ইয়াৰ ফলত ঘৰত সুখ আৰু শান্তি আহে।